জিলকে দুটামান ছিঙি লওঁ বুলি আহিলোঁ যিহেতু আজি মাইনা আৰু ভাইটি স্কুল কলেজ নাই ভাবিলোঁ চানা অলপমান বনাই খোৱা যায় ধুনীয়াকৈ জিলকেইটা ছিঙি আনি পিনে মই এয়া চানাত দি দিলোঁ তাৰপিছতে চানাত টেঙাটো নিদিলে নহ'ব টেঙাটো বহুত বেছি ধুনীয়া লাগে মানে গোন্ধটো কৈছোঁ মই বহুত বেছি মজা লাগে গোন্ধটো সেইকাৰণে টেঙা অলপ চিঙি দি দিলোঁ বনাই হোৱাৰ লগে লগে দুইটা ভাগবোৰ লৈ ল'লে ভাগত লৈ পিনে মোৰ ভাগত থাকিলে এখন আৰু চানা খাই হোৱাৰ লগে লগে আমি আহিলোঁ পিছফালে আম পাৰিবলৈ বুলি এয়া ডাংঢাল লৈ মই আহিব লগা হৈছে দুইটাই গৈ আগত ৰখি আছেগৈ আনাৰ লগে লগে সেয়া পাৰিবলৈ ষ্টাৰ্ট হৈ গ'ল সিহঁতৰ আৰু পাৰোঁতে লোকক কঠীয়া মাজতো পৰিছে সেয়া আৰু তাৰপিছত কাৰণটো হৈছে আমাৰ ফালেদি নাপাৰা আমাৰ ফালেদি যিহেতু বেছি দিন হোৱা নাই গাহৰি ফাৰ্ম বনাই দিলে সেইকাৰণে আমাৰ ফালেদি পাৰিবলৈ নোৱাৰি আমি লোকৰ ফালেদি আহি পেলাই পাৰিছোঁ কিন্তু কঠীয়া মাজত পৰি গৈছে গাইজ আৰু পাৰি হোৱাৰ লগে লগে ডাং লৈ পিনে পলাইছে এয়া হৈ গ'ল বুলি তাৰপিছত আমকেইটা নিছোঁ মই নি থাকোঁতে গাইজ মই জপনা মাৰিব লওঁতে মোৰ মোবাইলটো বহুত বেছি বেয়াকৈ পৰি গ'লগৈ আৰু মোবাইলটো বুটলি পিনে মই লগে লগে আহিছোঁ নহ'লে আৰু বহুত বেছি মোক ঘামি অৱস্থা নাই গৰমত আৰু যিহেতু দুটা পকা আম পালোঁ মই সেইকাৰণে মই পকা আমকেইটা মনে মনে নোকোৱাকৈ খাই দিলোঁ